हाई फ्रेंड्स की खबर आपनालोকৰ ভালনে মই ভালে আছো দীপা আসামিজ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ ওচৰলৈ আজি বনাব লৈছো মই পনীৰ এয়া এটো মোৰ পনীৰ পেকেটিং হৈ আছে এটো মই এতিয়া কাটিম সৰু সৰুকে কাটি লম এয়া পনীৰটো ওলাই ললো এতিয়া মই পনীৰখিনি কাটিম স্কয়াৰ টাইপত ইয়াতে মই লৈছো ক্যাপসিকাম দুটা ইয়াতে অলপ ডাঙৰ কৰি কাটি লৈছো পিয়াজ আদা নহৰু কেঁচা জলকীয়া পেষ্ট ইয়াতে পিয়াজ পেষ্ট কৰি লৈছো আৰু ইয়াতে অলপ টমেটো পিউৰি বাস আৰু নিমখ তাৰ পিছত মই ইয়াতে কাটি লৈছো এনেকুৱাকে পনীৰ এয়া ইয়াতে দিব লৈছো মই অকনমান নিমখ বেছি নহয় অলপমান ইয়াতে দিম অকনমান জলকীয়া গুড়িটো দিলে ব্ৰাউন কালাৰ হ'ব এই কাৰণে এতিয়া মই মিক্স কৰি লম অলপমান এনেকে বেছি নহয় অলপমান এতিয়া মই দিছো ইয়াতে কেৰাহী গৰম হ'বলৈ কেৰাহী গৰম হৈ গৈছে এতিয়া ইয়াতে অলপমান তেল দিম অলপমান তেল দি মই পনীৰখিনি ফ্ৰাই কৰি লম ফাৰ্ষ্ট এয়া তেল গৰম হৈ গৈছে এতিয়া মই পনীৰখিনি লাহেকৈ দি দিম বহুত ফ্ৰাই কৰিব নালাগে হালকা ফ্ৰাই কৰিলে হ'ব অলপমান গোল্ডেন কালাৰ হোৱাৰ পিছত মই নমাই দিম এয়া পনীৰ ফ্ৰাই হৈ গ'ল তাৰপিছত মই পিয়াজ টমেটো এইবিলাক দি আছো এতিয়া মই অলপমান তেল দিম এয়া আৰু অকণমান তেল দিলোঁ ইয়াত আৰু অকণমান তেল দিয়াৰ পিছত মই দিলোঁ 2 টুকুৰা দালচেনি 4 পিস লং আৰু 2টা ইলাচি ইয়াতে দিছো মই অকণমান টমেটো পেষ্ট অকণমান ভুনি ল'ব লাগিব পিয়াজ পেষ্টখিনি তাৰপিছত মই টমেটো পেষ্ট দিম এতিয়া এইখিনি পিয়াজ হয় এতিয়া মই আদা নহৰু পেষ্ট দিছোঁ ইয়াত অলপ 1 স্পুন এইখিনি অকণ ভালকৈ ভুনি ল'ব লাগিব এতিয়া মই ক্যাপসিকামখিনি বেলেগ এটা কেৰাহীত ফ্ৰাই কৰি ল'ম এয়া বেছি ফ্ৰাই নকৰোঁ হালকা ফ্ৰাই কৰি এতিয়া ইয়াত ঢালিম টমেটো আদা নহৰু পিয়াজ ভুনা হোৱাৰ পিছত মই টমেটোখিনি ঢালি দিলোঁ এতিয়া টমেটোখিনি ভুনিব লাগিব এতিয়া মই ডাঙৰকৈ কাটি থোৱা পিয়াজখিনি অকণমান ভাজিম বহুত নহয় অলপমান হালকা পাতলা অকণমান ফ্ৰাই কৰি ক্যাপসিকামখিনি ফ্ৰাই কৰি ল'লোঁ অলপমান পিয়াজখিনি হালকা পাতলা ফ্ৰাই কৰি ল'লোঁ হৈ গ'ল ফ্ৰাই কৰা এতিয়া দিব লৈছোঁ মই অলপ নিমখ এয়া তাৰপিছত দিম মই জলকীয়া গুড়ি তাৰপিছত দিছোঁ হালধি গুড়ি এতিয়া মছলাখন খুলি আছোঁ আৰু ভুনিবলৈ লাগিব মছলা দিয়াৰ পিছতো
জলকীয়া গুড়ি আৰু অকণ দিছোঁ। এতিয়া দিব লৈছোঁ জিৰা গুড়ি, অলপমান ধনিয়া গুড়ি, পুৰা মছলা। এতিয়া মছলাখিনি ভুনি লওঁ ভালকৈ। মছলা গা পৰা তেল ওলোৱালৈকে ভুনিম। এয়া এতিয়া মই ইয়াতে দিব লৈছোঁ অলপমান দৈ। দৈ দিয়াৰ পিছত এনেকুৱা হৈছে। তাৰপিছত মই দৈ দিয়া বাতিটোতে অলপমান পানী দিছোঁ। পানী দিয়াই নাছিলোঁ, অকণমান পানী দিছোঁ, বেছি দিয়া নাই। এনেকৈ মছলা দৈ দিয়াৰ পিছতো তেল ওলাইছে মছলাৰ পৰা। এনেকুৱাতে দি দিম মই পিঁয়াজখিনি, ডাঙৰকৈ কাটি ৰখা পিঁয়াজখিনি। তাৰপিছতে মই ইয়াতে দিম ভাজি ৰখা, হালকাকৈ ভাজি ৰখা কেপচিকামখিনি। এয়া এনেকৈ বেছি টাইম নালাগে, মিনিমাম 4 মিনিট, 3-4 মিনিট লাগিব। মই এনেকৈ ফ্ৰাই কৰিম। এয়া এতিয়া ইয়াৰ মছলাখিনি ভুনা হৈ গৈছে, ইয়াৰ পৰা তেল এৰিছে, মছলাৰ পৰা তেল এক্সট্ৰা। এতিয়া মই পনীৰখিনি ঢালি দিম। পুৰা পনীৰখিনি ঢালি পেলাই লাহেকৈ এনেকৈ অলপমান মিক্স কৰি দিলোঁ। এতিয়া মই ইয়াতে অলপমান পানী দিম, অকণমান পানী দিম। কণীখিনি দিয়াৰ পিছত দিছোঁ। গ্ৰেভিখিনি আপোনালোকৰ আইডিয়াত দি দিব কিমানখিনি খায়। আৰু অকণমান ইয়াতে ভিজিব লাগিব, কণীখিনিৰ ভিতৰত নিমখ যাব লাগিব, মছলাৰ ভিতৰত গ'লে ভাল লাগিব। আৰু 2 মিনিটমান সময় মই ঢাকোন লগাই দিম। শেষত এতিয়া হৈ গৈছে, অকণমান ধনিয়া পাত দিলোঁ, কেঁচা ধনিয়া। ধনিয়া পাত দি অকণমান এনেকৈ পুৰা ৰেডি হৈ গৈছে পনীৰ। এতিয়া খাব পৰা হৈ গৈছে। অলপমান টেষ্ট কৰি চাওঁ। ধুনীয়া আছে, बहुत टेस्टी আছে, बहुत टेस्टी है मॉम, आप लोग भी ये जरूर। খাবলৈ বহুতেই সোৱাদ হৈছে। আপোনালোকেও এনেকৈ বনাই খাব ঘৰতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে আহোঁ, আকৌ লগ পাম